কলিয়াবৰ মহাবিদ্যালয়ৰ NCC, NSS গোটৰ শিক্ষাৰ্থী আৰু অৰণ্যকে ৰাজপথত ৰৈ গাড়ীৰ গতিবেগ হ্ৰাস কৰিবলৈ জনালে আহ্বান। ড্ৰাইভ শ্ল', ন' অভাৰটেকিং, ন' হৰ্ণ বাণীৰে হাতত প্লেকাৰ্ড লৈ উজনি নামনিমুখী বাহনক জনালে এই আহ্বান। কলিয়াবৰ আমগুৰি এনিমেল কৰিডৰৰ নিচেই কাষত ৰাজপথত ৰৈ গাড়ীৰ গতিবেগ হ্ৰাস কৰিবলৈ জনালে আহ্বান। ইতিমধ্যে সাময়িকভাৱে কাজিৰঙা ৰাজপথত কনভয় ব্যৱস্থা শিথিল কৰা হৈছে। আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও কিন্তু সহায় কৰা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, আজিৰ পৰা আমাৰ যি কনভয় ছিষ্টেম আজিৰ পৰা উঠি গৈছে, কিন্তু কনভয় ছিষ্টেম উঠি গ'লেও বৰ্তমান আপোনালোকে দেখিছে আমাৰ লগত যি আৰণ্যকে আমাক সহায় কৰিছে। আজি আৰণ্যকৰ ভলেণ্টিয়াৰ্ছ আছে, আমাৰ কলিয়াবৰ কলেজৰ যি NCC ভলেণ্টিয়াৰ্ছ আছে, NSSৰ ভলেণ্টিয়াৰ্ছ আছে। গতিকে তেওঁলোক সকলো আগবাঢ়ি আহিছে। আমাৰ যদিও কনভয় ছিষ্টেম উঠিছে, তেওঁলোক সকলোৱে আমাক সহায়ৰ হাত আগবাঢ়ি আহিছে। আৰু তেওঁলোকৰ আপুনি হৰ্ডিং দেখিছে, তেওঁলোকৰ ড্ৰাইভ শ্ল' বা ন' হংকিং বা ন' অভাৰটেকিং তেনেকুৱা ধৰণৰ তেওঁলোকে হৰ্ডিং লৈ আছে। গতিকে অকল তেওঁলোকে গোটেই সমগ্ৰ কাজিৰঙা এনিমেল কৰিডৰ অফক'ৰ্ছ কৰিব নোৱাৰে। গতিকে তেওঁলোকে যিমান দূৰ পাৰে চেষ্টা কৰিছে। আৰু এই কথাটোৱে মই আপোনালোককো কওঁ, আপোনালোকেও যিমান দূৰ পাৰে প্ৰচাৰ কৰিব, যাতে তেওঁলোকে যি কষ্ট কৰি আছে, আমাৰ বনকৰ্মীসকলে দিনে ৰাতিয়ে যি অহৰ্নিশে কাম কৰি কষ্ট কৰি আছে, যি NGOসকলে কাম কৰি আছে, আপোনালোকে যি কামত নিয়োজিত হৈ আছে, যাতে কোনো মানুহে ইয়াত যাতে অভাৰ স্পীডিং নকৰে। যদিও মানে পুলিচৰ গাড়ী এতিয়া সঘনাই দেখা নাপায়, তথাপি আপোনালোকে অভাৰ স্পীড নকৰিব, অভাৰটেক নকৰিব। আৰু জীৱ জন্তু যিহেতু পাৰ হৈ থাকে, আপোনালোকে অনথা যধে মধে হৰ্ণ বজাই নাথাকিব। গতিকে তাৰোপৰি আৰণ্যকে আপোনালোকে 2-3 দিন আগতে তেওঁলোকে ইয়াতে কৰিডৰ ক্লিনিঙৰো ব্যৱস্থা কৰিছিলে। ৰাঙলুত কৰিডৰ ক্লিনিং কৰিছে, চিৰাঙত কৰিছে, যথেষ্ট ঠাইত কৰিছে। গতিকে তেওঁলোকে আমাক এই সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আমি তেওঁলোকৰ ওচৰত যথেষ্ট কৃতজ্ঞ। আমি আমাৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে বাইদেউ আৰু DFO ছাৰৰ আচলতে গাইডেঞ্চত আমি বানপানীৰ প্ৰথম দিনাৰ পৰাই আচলতে আমি যিবোৰ ইয়াতে মানে ফৰেষ্টৰ লোকসকলক আমি এছিষ্ট কৰিছোঁ। যিবোৰ বেৰিকেড আছে, বেৰিকেডত আচলতে গতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সহায় সহযোগিতা আগবঢ়াই আছোঁ। আৰু আমাৰ লগত সহযোগ কৰিছে আমাৰ কলিয়াবৰ মহাবিদ্যালয়ৰ NCC আৰু NSSৰ দুটা গ্ৰুপৰে দুটা দল আহি আমাৰ মাজত আহি কৰিছে। তেওঁলোকে এই ক্ষেত্ৰত সেৱা আগবঢ়াই আছে। আচলতে বানপানী কমিছে যদিও আমাৰ এই যিবোৰ বন্য জীৱ জন্তু আমাৰ পাহাৰৰ ফালে আছিলে, পাহাৰৰ ফালৰ পৰা এতিয়া বৰ্তমান আকৌ নামনিৰ ফালে তেওঁলোকে ঢাপলি মেলিব। গতিকে এই সমস্যাও আমি আচলতে সজাগ আৰু সচেতন হৈ থাকিব লাগিব। যেনেকৈ বানপানী বাঢ়োঁতে আমি যেনেকৈ আচলতে সেই সময়খিনি সজাগ সচেতন হৈ পেলাই আমি যেনেকৈ পাৰ কৰিছিলোঁ। আৰু আমাৰ কনভয় ছিষ্টেম হৈছিলে প্ৰথম কিছুদিন, তাৰপিছত এতিয়া সেই নিয়মটো অলপ শিথিল কৰি দিয়া হৈছে। গতিকে মই ভাবোঁ এই গোটেই বস্তুটো এটা হৈছে এটা এৱাৰনেছ, মানুহৰ মাজত এটা সজাগতা। আমি যদি এটা সজাগতা মানুহৰ মাজত সৃষ্টি কৰিব পাৰোঁ যে আমাৰ এই মানে কলিয়াবৰ বা জখলাবন্ধাৰ পৰা আমাৰ বোকাখাটৰ ওচৰলৈকে যদি এই অঞ্চলখিনি যাতে আমি অকণমান গতি যাতে নিয়ন্ত্ৰণ কৰি যদি যাব পাৰোঁ, তেতিয়া আচলতে সকলোৱে আচলতে ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ কাৰণে এটা কণ্ট্ৰিবিউশ্যন কৰা হ'ব মই ভাবোঁ। গতিকে আমাৰ ইমান ধুনীয়া এটা প্ৰাকৃতিক মনোমোহা এটা দৃশ্য এই অঞ্চলখিনিত। গতিকে আমি সকলোৱে আচলতে আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ নিজৰ বহুমূলীয়া সময়ৰ পৰা অকণমান সময় খৰচ কৰি এই অঞ্চলটো যাতে আপোনালোকে অকণমান গতি নিয়ন্ত্ৰণ কৰি যায়, আপোনালোকে যাতে আমাৰ জীৱ জন্তুৰ প্ৰতি অকণমান সহানুভূতি দেখুৱায়, সেইটোৱে আমি আহ্বান জনাইছোঁ। আজি আপোনালোকে দেখিছোঁ যে আমি প্লেকাৰ্ড লৈ পেলাই আমি ৰাস্তাত ভাল লাগিছে। আমি হোৱাটো আচলতে চাকৰ হোৱা নিচিনা লাগিছে। বহুতে থামছ আপ দি গৈছে, বহুতে লাইক কৰি গৈছে, বহুতে চেলুট দি গৈছে। গতিকে মই ভাবোঁ যে প্ৰত্যেকজনে যদি এই কথাটো বুজি উঠে, তেতিয়াহ'লে এই অঞ্চলটোত মই ভাবোঁ আমাৰ গতি নিয়ন্ত্ৰণ হ'ব। আৰু 2 নম্বৰ কথাটো হৈছে যাতে আমাৰ এই অঞ্চলটো যাতে জাবৰ জোথৰ বা এনেকুৱা পেলনীয়া সামগ্ৰী যাতে ইয়াতে নেপেলায়। বহুতে মানে প্লাষ্টিক, বহুত বটল, ইয়াতে বহুত চিপছৰ পেকেট, এনেকুৱা ধৰণৰ আমাৰ লোকসকল যাওঁতে বহুত গাড়ী পেলায়। আৰু বহুতে অৱশ্যে এইটো বস্তু বুজিও পায়। আমি কিছুদিনৰ পূৰ্বেও এই অঞ্চলটোত আমি ক্লিনলিনেছ ড্ৰাইভ কৰিছিলোঁ। গতিকে ইয়াৰ জৰিয়তে মই এইটোও আহ্বান জনাম যাতে গতিবিধি নিয়ন্ত্ৰণৰ লগতে এই অঞ্চলটোত যাতে জাবৰ জোথৰ পেলাই যাতে লেতেৰা নকৰে, এইখিনি কথাই মই আৰু আমাৰ বনকৰ্মী লোকসকল দিনে ৰাতিয়ে তেওঁলোকে অহৰহ কষ্ট কৰি আছে। আৰু বহুতে আচলতে তেওঁলোকক উৎসাহ জনাবৰ কাৰণে আমিও আচলতে তেওঁলোকক অকণ উৎসাহ জনাবৰ কাৰণে তেওঁলোকক সহযোগিতা কৰিছোঁ। আৰু আমাৰ এই দিনৰ ভাগত এই আমাৰ ছাত্ৰ ছাত্ৰী দলটো আহিছে। আৰু সন্ধিয়াৰ ভাগত আমাৰ দাঁতি কাষৰীয়া বহুত আমাৰ যুৱক ওলাই আহে। তেওঁলোক আমাৰ VDPৰ হয়, তেওঁলোক BDCৰ হয়, তেওঁলোক আমাৰ স্বেচ্ছাসেৱক হয়, তেওঁলোকো আচলতে ওলাই আহে। আৰু এই কাৰ্যটো আচলতে আমি বহুত দিনৰ পৰা এই অঞ্চলটো কৰি আছোঁ।
আৰু আশা কৰিম অনাগত দিনত যাতে আমাৰ এই নিৰ্দিষ্ট পাৰ হৈ গ'ল অনাগত দিনত যাতে ভালকৈ পাৰ হৈ সেইটোৱে আশা কৰিম ইয়াৰ পৰা। আজি আমি কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা NSS আৰু NCCৰ মিলাই এটা দল আহিছোঁ। ইয়াত আজি ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ যি বানপানী হোৱাৰ কাৰণে বানপানী শুকাইছে, যিবোৰ যান বাহন আমাৰ ইটো ছাইডে গুচি গৈছে, পাহাৰত গুচি গৈছে, সেইসমূহ এতিয়া উভতি অহাৰ সময়। সেইকাৰণে বহুত যান বাহন দেখা গৈছে, বহুত স্পীডত যায়, অভাৰটেক কৰি পেলাই যায় আৰু হৰ্ণ বজাই যায়। সেইসমূহ যে নকৰে তাৰ বাবে আমি এই পদক্ষেপটো হাতত লৈছোঁ। ৰাইজৰ বাবে এটাই অনুৰোধ, তেওঁলোকে যাতে এইবোৰ কাম নকৰি তেওঁলোকৰ নিজৰ জীৱনৰ লগতে তেওঁলোকৰ নিজৰ জীৱনৰ লগতে জীৱনৰ কথা ভাবে, সেইটোৱে। কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।